বস্তু আনিবলৈ পঠিয়াইছে। হয়, গছজোপাৰ পৰা মই খাদ্য বস্তু আনোগৈ। মোৰ ভাতৃ ভীম আহিছে। এতিয়া মই ভীমৰ পৰীক্ষা ল'ম। আপুনি আঁতৰি দিয়ক। মোৰ দাদা যুধিষ্ঠিৰে খাদ্য বস্তু আনিবলৈ পঠিয়াইছে। বৰ ভাগৰ লাগিছে কুন্তি পুত্ৰ, তুমিয়ে এটা আঁতৰাই দিয়াচোন। নেগুডাল আঁতৰাই দিয়ক। ঠিক আছে, মই আঁতৰাই দিছো। বধ কৰিছিলা, এই সামান্য নগুডাল তুমি আঁতৰাব নোৱাৰিলানে? কিন্তু সাধাৰণ মানুহৰ নহয়, নিশ্চয় পৱন পুত্ৰ হনুমান। পৱন পুত্ৰ, ময়ো পৱন পুত্ৰ। ঠিক তুমিয়ে মই ককাই ভাই। কিন্তু প্ৰভু, আপুনি এইটো বেশত কেলে আছিলে? মই তোমাৰ পৰীক্ষা ল'বলৈ এইটো বেশত আছিলো। পৰীক্ষা? কিহৰ পৰীক্ষা? তুমি তোমাৰ সন্মুখত দেখিছিলা জন বৃদ্ধ বান্দৰা বিশ্ৰাম কৰি আছিলে। তুমিতো সৌ দিশেও যাব পাৰিলাহেঁতেন, কিন্তু তুমি নগলা। প্ৰভু, আজিৰ পৰা এনেকুৱা ভুল নকৰো। প্ৰভু, কেইদিনমান পিছত মহাভাৰতৰ যুদ্ধ হ'ব। সেই যুদ্ধ আপুনি আমাৰ লগত যোগ দিবনে? যুদ্ধত যোগ দিব নোৱাৰো, কিন্তু মোৰ আশীৰ্বাদ সদায় তোমালোকৰ লগত আছে। মই এতিয়া বিদায়হে মানিছো। ভাল প্ৰভু, তথাস্তু। হয়, গছজোপাৰ পৰা মই ফল মূল আনোগৈ।